हेलो फ्रेंड नमस्कार आपलोक সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমিও বহুতে ভালে আছো তো আজি অকমান লেটকে উঠি দিলো কাৰণ যোৱাকালি আমি বিয়া ঘৰলৈ গৈছিলো আজি আকৌ এঠাইলৈ যাব লাগিব সেইকাৰণে মানে পুৱাই উঠিলো কলে ভুল হ'ব দেৰিকে উঠিলো তাতে জলদি যাব লাগিছিল ৰেডি হৈ গলো গাছা ধুই পিনে আৰু বিয়া ঘৰ আছিল মোৰ নিজৰে ডাঙৰ দেউতাৰ ছোৱালীৰ বাইৰ আপোনালোকে মোৰ ভিডিঅ' চাইছে বাইৰ যেতিয়া মামামক মই গাখীৰ ভাত খুৱাবলৈ লৈ গৈছিল যে মমায়েকৰ ঘৰত তেতিয়া আপুনি এটা বাইক চাইছিল যে সেই বাইটোৰ বিয়া মোৰ নিজৰে হয় আছে আমাৰ ইভানশিকাৰ বাৰ্থডে তো দাদাই বহুত দিনৰ পৰা কৈ থৈছে আগতে আহিব লাগিব একচুয়ালি কলো নহয় লেটে হৈ গ'ল আৰু এতিয়া মায়ে ঘুগনি বনাইছে কাৰণ তাতেতো আজি বহুত হৈ হুল্লো হ'ব ন সেইকাৰণে ভাবিলো যে ঘৰতে অকমান পেট ভৰাই কিবা খাই যাওঁ ভণ্টিয়ে গা ধুই আছে ভণ্টিয়ে ৰেডি হ'ব মামামক খুৱাই তাক ৰেডি কৰাই থৈ দিলো ওলালো আৰু এতিয়া ডাইৰেক্ট যাম আমি ইভানশিকাহঁতৰ ঘৰত তো তাতে গৈ পেলাই লগ পাইছো দেই পুখুৰী আছিলে এটা দেখোন মাটি দি দিলে পুখুৰীটো বন্ধ কৰি দি দিলে হা আৰু আমি এতিয়া বেগ চেগ গাড়ীতে থৈ দিলোঁ আনা নাই ভিতৰত পিছত আনিম পিছত ইয়াতে কাপোৰ চাপোৰ আছে আমাৰ পিছত আনিম আমাৰ ইভানশিকা হেপী বাৰ্থডে ইজ পুৰা ফূৰ্তি ইমান টাইম মই ইভানশিকাক কলত লৈ পেলাই ফুৰিলোঁ তাই পুৰা হাঁহি আছে মোক চিনি পাইছে ইভানশিকাই ন সিহঁত দুটাক চাওঁ না এতিয়া আমি ভাতটো খাম ভাতটো খোৱাৰ পিছত তাৰ পিছত ৰন্ধা বঢ়াৰ কামত লাগি যাব লাগিব ইপিনে চব্জিখিনি কাটি আছে বাইৰ ভণ্টিহঁতে আহিছে মই আপোনালোকক দেখুৱাই থাকিম লাহে লাহে তো এয়া ভণ্টিয়ে খাব ষ্টাৰ্ট কৰি দিছে আৰু এয়া মোৰ খোৱাৰ থালি এইটো আৰু মামামে ফুল এটা খুৱাই থৈ দি পিনে আহিলোঁ আৰু এতিয়া আমি খাম তো ফটকৈ হাতটো ধুই লওঁ কাৰণ আজি বাচ্ছাই লাভ নাই যোনে পাৰে জলদি খাওক আৰু কামত লাগি যাওক তো খাই লওঁ ফটকৈ খোৱাৰ পিছত ডাইৰেক্ট আহি গ'লোঁ চব্জিবিলাক কাটিবলৈ কাটাখিনি হৈ গ'ল এয়া ফ্ৰাইড ৰাইচৰ আৰু ইয়াতে ভণ্টিয়ে জলকীয়াটো ধুই আছে ভালকৈ ইয়াতে পিঁয়াজ টিয়াজবিলাক কাটি আছে মামীয়ে কান্দি দিছে পিঁয়াজ কাটি নে কি মামী মোক দেখাও আৰু আমাৰ চব ৰন্ধা বঢ়া হৈ গ'ল আৰু ইপিনে ডেকৰেশ্যনৰ কাম চলি আছে বহুত ভাগৰ লাগি গৈছে ডেকৰেশ্যনটো মই দেখাই আছোঁ আপোনালোকক আৰু এতিয়া চবখিনি হৈ গ'ল ন আলহীবিলাকো আহি আছে আৰু এতিয়া আমি ৰেডি হ'ম তাৰপিছত লগ পাম প্ৰথমতে আপোনালোকক দেখুৱাওঁ ডেকৰেশ্যনখিনি আহক ডেকৰেশ্যন এতিয়াও ষ্টাৰ্ট হোৱা নাই এতিয়াও বেলুনবিলাক ফুলাই আছে এয়া বেলুনবিলাক ফুলাই আছে ইয়াতে এয়া আকৌ বেলুন আনিব গৈছে এইখিনি ইয়াতে মানে সজাব আৰু এই হাজবেণ্ড বহি আছে তো মই আপোনালোকক একেবাৰে ডেকৰেশ্যন কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক দেখুৱাম যে ডেকৰেশ্যনটো কেনেকুৱা হৈছে ৰেডি হৈ গ'লোঁ আলহীও আহিলে চবে আৰু এতিয়া কেক কাট হ'ব আৰু এয়া ভণ্টিয়ে ড্ৰেছ কৰি আছে আমাৰ হৈ গ'ল আৰু মই এই মেখেলা চাদৰযোৰ যোৱাকালি পিন্ধি গৈছিলোঁ বিয়াত সেয়ে ভাবিলোঁ নতুনে আছে আজিও পিন্ধি লওঁ আৰু মোৰ মেখেলা চাদৰযোৰ আৰু বাৰ্থডে গাৰ্লৰ চাদৰযোৰ আৰু আমাৰ আজি বাৰ্থডে গাৰ্লৰ মা যে আছে তাৰ মেখেলা চাদৰযোৰ ছেম হৈ গৈছে আমি হাঁহিলৈ কথা পাতি আৰু কালাৰটো বেলেগ ডিজাইনটো বেলেগকৈ সিলাই লৈছোঁ আৰু ইয়াতে আহি মই মোৰ ভণ্টিক লগ পাইছোঁ মই আপোনালোকক দেখুৱাম আমি জমজ হয় আপোনালোকক এতিয়ালৈ কোৱা নাই তাৰ নাম আৰু মোৰ নাম ছেম মই আপোনালোকক দেখুৱাই আছোঁ দেই মাম্মামৰ মাহী হয় না মাম্মা মাহী লৈ আছে তাক কথা পাতি আছে তাৰ লগত বহুত দিন পিছত যিহেতু লগ পালে মই আপোনালোকক দেখুৱাই আছোঁ দেই 1 2 and 3 এয়া হৈছে মোৰ সৰু ভণ্টি জমজ ভণ্টি মোৰ এয়া হৈছে এয়া তাৰ নামো ইয়াতে ছেম কৰিশ্মা বুলি লিখা আছে আৰু মোৰ নামো যিহেতু কৰিশ্মা হয় আৰু মোৰ নিক নেমটোহে পাহি তো এয়া মোৰ ভণ্টি ইভানশিকাহঁতৰ ঘৰত আছিল ইমান দিন লগ পালোঁ আৰু মই মাম্মামৰ মাহী আজি ইয়াক লৈ যাম কৰিশ্মাক সৰু কৰিশ্মাক লৈ যাম তো এতিয়া বলক বাহিৰত যাওঁ বহুত আলহী আহিছে নহয় আৰু মোৰ হাজবেণ্ডৰো বহুত চিনাকি ইয়াতে আহিছে মই আপোনালোকক দেখুৱাই থাকিম মানে চিনাকি কৰি দিয়াটো সহজটো নহ'ব ন যিহেতু বহুত আলহী ময়ো ইমানক নিচিনো তো আপোনালোকে খালি চাই যাব দেই
এতিয়া আমি সবে ফটো উঠি আছো এয়া এটা খাও সবে ব্যস্ত ফটো উঠিছে দে এয়া ৰেডি হৈ গৈছে এয়া ফটো উঠো এয়া এজনী সেলফি কুইন খালি সেলফি মাৰি আছে হাই কয় দে হাই হাই মাম্মা মে হাই এন কি মাতে হাই ফটো উঠাও এতিয়া ভণ্টিৰ ফটো উঠিব পৰা নাই নহয় তাই এতিয়া মই থিয় দিওঁ খাবলৈ খাই পিনে তাৰপিছত যেন কিচেন ঘৰত মাম্মা পুৰা অশান্তি পাই আছে বহুত দেৰি হৈ গ'ল পুৰা পেপাৰ চেপাৰ ছিঙি আছে মাম্মামে ভোক লাগিছে তাক খাব তো খোৱা বোৱা হৈ গ'ল আমাৰ এতিয়া যাব লাগিব ঘৰলৈ কিন্তু ইহঁত দুটাই চাওকচোন ইমান খেলি আছে মাম্মামে গোটেই দিনটো বহুত এনজয় কৰিলে ইয়াতে আহি আৰু আমিও বহুত এনজয় কৰিছিলোঁ ইয়াতে ভণ্টি কেইজনমানিক লগ পাইছিলোঁ বৰ ভাল হয় হাঁহি ফূৰ্তিতে দিনটো আমাৰো কাটিছিলে তো এই ভিডিঅ'টো এনেকৈয়ে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ